আসসালামু আলাইকুম প্ৰিয় বন্ধুসকল মই আমিৰ হামজা আৰু আপোনালোকে চাই আছে ট্ৰু নলেজ টিভি প্ৰিয় বন্ধুসকল মনিৰুল হক টি20 তেওঁ কমেন্ট কৰিছিল যাতে মই এই সেন্টেন্সবোৰৰ ইংৰাজীৰ পৰা আৰবিলৈ অনুবাদ কৰি দিওঁ সেন্টেন্সবোৰ মই আগতে পঢ়ি দিব বিচাৰো প্ৰথমে আছিল ও ব্ৰাদাৰ হাউ আৰ ইউ মই অসমীয়াটো বুজাই দিম যাতে আপোনালোক সকলোৱে বুজিব পাৰে সেকেন্ডটো আছিল আসাম ইজ এ বিউটিফুল ষ্টেট তাৰ পিছত দিল্লী ইজ দ্য ক্যাপিটেল অফ ইণ্ডিয়া 4 number the girl is going to school 5 number where are you going now 6 number the pen is under the book 7 number Ismail is the best student in the class 8 number the student opened the book 9 number who is this small girl 10 number I study Arabic language and 11 number it is our last exam তো এই বাক্যবোৰৰ আৰবী অনুবাদ শিকো প্ৰিয় বন্ধুসকল মই অনুবাদবোৰ লিখি লৈছো বহিত এতিয়া আপোনালোকে চাব পাৰে প্ৰথমটো আছিল যে ও ব্ৰাদাৰ হাউ আৰ ইউ মানে হে ভাই তোমাৰ খবৰ কেনেকুৱা এটো হ'ব ইয়া আখি হে মোৰ ভাই কাইফা হালুকা তোমাৰ খবৰ কেনেকুৱা পিছত 2 নম্বৰটো আছে চাওক আসাম ইজ এ বিউটিফুল ষ্টেট অসম এখন ধুনীয়া ৰাজ্য তো এটোৰ হ'ব আসামু উইলায়াত এটো ওয়াও আৰু লাম আলিফ এটো এক্সট্ৰা কে একেলগে লাগি গৈছিল আসামু উইলায়াতুন জামিলাতুন এটো ইয়া এক্সট্ৰাৰ হয় উইলায়াতুন জামিলাতুন অসম এখন ধুনীয়া ৰাজ্য 3 নম্বৰটো চাওক দিল্লী ইজ দ্য ক্যাপিটেল অফ ইণ্ডিয়া দিল্লী ভাৰতৰ ৰাজধানী তো এটোৰ আৰবী হ'ব দিল্লী এটো চাওক এক দিল্লী আকো দেহলিও বুলি কয় দুইটা আছে তো এটো মই ডিকশনারি পাইছো ভাৰ্বেজ ডিকশনারি দিল্লী আসিমাতুল হিন্দি ভাৰতৰ ক্যাপিটেল ভাৰতৰ ৰাজ্য তাৰ পিছৰ 4 নম্বৰটো চাও দ্য গার্ল ইজ গোইং টু স্কুল ছোৱালীজনী স্কুললৈ গৈ আছে এটো আৰবী হ'ব আল বিনতু তাযহাবু ইলাল মাদ্রাসাতি আল বিনতু তাযহাবু ইলাল মাদ্রাসাতি 5 নম্বৰটো চাওক হোয়ার আর ইউ গোইং নাও তুমি এতিয়া কলৈ গৈ আছা তো এটা আৰবী হ'ব ইলা আইনা তাযহাবু এবাৰ 6 নম্বৰটো চাওক যে কলমটো কিতাবৰ তলত আছে the pen is under the book তো এটোৰ আৰবী হ'ব আল কলামু তাহতাল কিতাবি যে কলমটো কিতাবৰ তলত আছে পিছত চাওক ইসমাইল ইজ দ্য বেস্ট ষ্টুডেন্ট ইন দ্য ক্লাস যে ইসমাইল ক্লাসৰ ভিতৰ সবতকৈ ভাল ছাত্ৰ তো এটোৰ আৰবী হ'ব ইসমাইলু আফদালুত তুল্লাবি ফিল ফাসলি ইসমাইলু আফদালুত তুল্লাবি ফিল ফাসলি যে ইসমাইল ক্লাসৰ ভিতৰত সবতকৈ ভাল ষ্টুডেন্ট তাৰ পাছত চাওক 8 নম্বৰটো চাওক the student opened the book the student opened the book যে ছাত্ৰজনে কিতাপটো খুলিছিল তো হ'ব at-talibu kana fatahal kitab যে ছাত্ৰজনে কিতাপখন খুলিছিল পিছত 9 নম্বৰটো চাওক who is this small girl এই সৰু ছোৱালীজনী কোন তো এটা আৰবী হ'ব মান হাযিহিল বিনতু সগীরাতু মান হাযিহিল বিনতু আস-সগীরাতু এই সৰু ছোৱালীজনী কোন পিছত 10 নম্বৰটো চাওক I study Arabic language মই আৰবী ভাষা অধ্যয়ন কৰো তো এটা আৰবী হ'ব আনা আতাআল্লামু আল-লুগাতুল আরাবিয়্যাতু মই আৰবী ভাষা স্টাডি কৰো অধ্যয়ন কৰো পিছত চাওক 11 নম্বৰটো it is our last exam এইটো আমাৰ শেষ পৰীক্ষা মানে লাস্ট এক্সাম তো এটোৰ আৰবী হ'ব হাযা আখিরু ইমতিহানিনা এইটো আমাৰ লাস্ট পৰীক্ষা প্ৰিয় বন্ধুসকল এই আছিল ট্ৰান্সলেচন ভিডিওটো যদি ভাল লাগিছে অৱশ্যই লাইক শেয়াৰ আৰু কমেন্ট কৰিব আৰু এনে ধৰণৰ ভিডিওৰ পাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব তো আজিৰ কাৰণে বিদায় জনাও আকৌ এক নতুন ভিডিওলৈ উপস্থিত হ'ম ইনশাআল্লাহ